নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এটা ব্যতিক্ৰমী ভিডিঅ'লৈ। কমফু এটা অতি জনপ্ৰিয় মাৰ্চেল আৰ্ট, আপোনালোকে সকলোৱে জানে নিজৰ আত্মৰক্ষাৰ কাৰণে, আৰু বিভিন্ন ধৰণৰ মাৰ্চেল আৰ্ট আমাৰ অসমতো আৰু আমাৰ গোটেই ভাৰতবৰ্ষতে বৰ্তমান প্ৰচলিত হৈ আছে। মনচুৰীয়া কমফু বুলি এটা টেকনিক আমাৰ বৰ্তমান অসমত জনপ্ৰিয় হৈ আছে। অতি সুন্দৰভাৱে তেখেতসকলে মনচুৰিয়ান কমফু শিকাই আছে। বলক আজি তেখেতসকলৰ এটা অতি সুন্দৰ অনুষ্ঠান হৈ আছে, মই এই অনুষ্ঠানটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে এই অনুষ্ঠানটো উপভোগ কৰোঁ। এয়া হৈছে মনচুৰীয়া কমফু ভাৰতৰ প্ৰশিক্ষক গ্ৰেণ্ড মাষ্টাৰ চিফু ৰাণা শৰ্মা ডাঙৰীয়া। তেখেত আহি উপস্থিত হোৱাৰ লগে লগে তেওঁক ফুলৰ থোপাৰে আদৰণি জনোৱা হয়। তেখেতক আদৰণি জনোৱাৰ লগতে তেখেতৰ বহুমূলীয়া বক্তব্যই সকলোকে মোহিত কৰে। য়েল্ল' চাৰ্চ এণ্ড গ্ৰীণ চাৰ্চ দুটা ডিগ্ৰীতে আজি তেওঁলোকে ডিগ্ৰী পাব, প্ৰায় 16টা ল'ৰা ছোৱালীয়ে পাব। আৰু এটা ডাঙৰ কথা কি, আমি ল'ৰাতকৈ ছোৱালী আমাৰ সংখ্যাটো বেছি ইয়াত, গতিকে সেইটো আমি অলপ গুৰুত্ব দিছোঁ, ছোৱালী যাতে চেল্ফ ডিফেন্সটো শিকে। আৰু আমি এটা কথা এতিয়া উপলব্ধি কৰিছোঁ এই সমাজত, আপোনাৰ ডিগ্ৰী যিমানে নহওক জীৱনত এটা দিনত মাৰ্চেল আৰ্টৰ প্ৰয়োজন হয়, সেই দিনটোত চব ডিগ্ৰী অসাৰ হৈ যায়। গতিকে মই ল'ৰা ছোৱালীখিনিক সেইটোৱে ক'ম যে মাৰ্চেল আৰ্ট শিকক। আৰু তেওঁলোকে এটা কথা আপুনি চব পৃথিৱীৰ যিমান ডাঙৰ ডাঙৰ বিশ্ব নেতাসকল আছে, তেওঁলোকে কিন্তু চেল্ফ ডিফেন্সটো তেওঁলোকে জানেই। আমি এইৰপৰা অলপ আঁতৰি থাকিব পাৰোঁ, কিন্তু সেই খাতিৰত আমাৰ মাক দেউতাকসকলেও আজিকালি সজাগতা এটা আহিছে যদিও কিছু সংখ্যকে ভাবে এইটো নকৰিলে কি হ'ব, তেনেকুৱা মানসিকতা নাথাকে, কিছু হ'লেও জানিব লাগে। মই আকৌ কৈছোঁ, জীৱনত সকলো ডিগ্ৰীয়ে কেতিয়াবা অসাৰ হৈ যাব। আমি বহুত কিছুমান কেছ আমি সমাজত দেখি আছোঁ নহয়, অন্ততঃ নিজক চেল্ফ ডিফেন্সটো কৰি নিজে আঁতৰি আহিব পাৰিব। সেই উদ্দেশ্যটো আমাৰ আছিল, আৰু আমি আশা ৰাখিছোঁ দিনক দিনে এতিয়া ল'ৰা ছোৱালীবোৰ বাঢ়ি আহি আছে। আমি সেই ল'ৰা ছোৱালীয়ে ডেমনষ্ট্ৰেশ্যন কৰিব আজি, বেল গেডিঙৰ লগত আমাৰ ডেমনষ্ট্ৰেশ্যন আছে, আৰু মই নিজেও তেওঁলোকৰ লগত। আজি আমাৰ এই অনুষ্ঠানত বহুতো কাৰ্যক্ৰম আছে যদিও বিশেষ কাৰ্যক্ৰম হ'ল আমাৰ গ্ৰেণ্ড মাষ্টাৰ শ্ৰী ৰাণা শৰ্মা ডাঙৰীয়াৰ দ্বাৰা বটল ভঙা কৌশল পৰীক্ষা। অনুষ্ঠানত আজি প্ৰেক্ষাগৃহত উপস্থিত থকা আপোনালোক সকলোকে মই আছে আদৰণি আৰু সম্ভাষণ জনাইছোঁ। বিশিষ্ট অতিথি ক্ৰমে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন জিলা সভাপতি উজ্জ্বল কাশ্যপ, পদ্ৰন ববিতা চাচা, ডক্টৰ অংকুৰ বৰুৱা, অধিবক্তা উৎপল বৰুৱা, কাৰ্যবাহী সদস্য ক্ৰমে ৰিজুমণি হাজৰিকা, ৰাহুল মাউত, মৈত্ৰী মহন্তকে আদি কৰি অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মনচুৰীয়া কমফু প্ৰশিক্ষণ লৈ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সমৰ কলাৰ প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে। এই কণমানি ল'ৰাটোৰ ষ্টাণ্টবিলাক দেখিছেনে? ইমান সুন্দৰভাৱে আৰু পৰিপক্কভাৱে ষ্টাণ্ট কৰিছে। প্ৰশিক্ষক চিফু ৰাণা শৰ্মাৰ তত্বাৱধানত মনচুৰীয়া কমফু প্ৰশিক্ষণ কেন্দ্ৰত 4 বছৰৰ ল'ৰা ছোৱালীয়েও প্ৰশিক্ষণ লৈ উন্নত সমৰকলাৰ প্ৰদৰ্শন কৰে। আপোনালোকৰ লগতে ময়ো এই উন্নত সমৰকলাৰ প্ৰদৰ্শন চাই প্ৰশংসা নকৰি নোৱাৰিলোঁ। আজি ইয়াতে থিয় হৈ কিবা এটা ক'ব পাৰিম, কিন্তু মই নাছিলোঁ। ল'ৰাটো যি দেখিছোঁ, যি আজি পাইছোঁ, মোৰ মনত বহুত আনন্দ লাগিছে। ৰাণা শৰ্মাই এতিয়া পৰাই শিকা নহয়, ৰাণা শৰ্মাই বহুতেই শিকিছে। LP স্কুলত যাব পৰাই ৰাণা শৰ্মাই এইবিলাক খেল বহুত ভাল পাইছিলে। সৰুতে সি সাঁতুৰিছিলে, বল খেলিছিলে, কতো নানা খেল, চব খেলিছিলে। ফুল টাকাই গছত উঠিছিলে, কাণেদি গ'লে চৰাইটো ধৰিছিলে। তেওঁ বহুতখিনি মানে কেনেকুৱানে পঢ়িছিলে সেইখিনি মোক ভাবিলে আজি মোৰ আচৰিত লাগে, আৰু মই ভবাও নাছিলোঁ আজি যে ৰাইজৰ আগত ইমানখিনি সি প্ৰদৰ্শন কৰি দেখুৱাব পাৰিব। এতিয়া আহিছোঁ, মই ইমানবোৰ কৈছোঁ যদিও ৰাণা শৰ্মাৰ কথাহে কৈছোঁ, কিন্তু ল'ৰা ছোৱালী ষ্টুডেণ্টবিলাকক দেখি মই বহুত ভাল পাইছোঁ। ল'ৰা ছোৱালীবিলাকে এই ক্ষেত্ৰত কমফু বোলা বস্তুটো চবেই শিকিব লাগে। সৰু ল'ৰা ছোৱালী এইটো
ছোৱালী কোনো পাৰ্থক্য নাই ল'ৰা ছোৱালী বিশেষকৈ ছোৱালী মাক দেউতাকে সাহস দিব লাগে certificate of appreciation from all the students. So this certificate is proudly presented to our Grandmaster Munshi Purana Sharma sir. অৱশেষত চিফু ৰাণা শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ লোৱা 16গৰাকী ছাত্ৰ ছাত্ৰীক গ্ৰেডিং বেল্ট প্ৰদান কৰাৰ